নমস্কাৰ, মই আজি গৈ আছোঁ হাজো আৰু এই ভিডিঅ'টোত মই আজি আপোনাক হাজোত যিবিলাক চাব লগা বস্তু আছে সকলোবিলাক এই ভিডিঅ'টোত দেখাবলৈ চেষ্টা কৰিম। আশা কৰোঁ আপুনি এই ভিডিঅ'টো চাই নিশ্চয় ভাল পাব আৰু যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো যাতে ছাবস্ক্ৰাইব কৰিব। এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াত অকণমান ৰৈ দিলোঁ কাৰণ ইয়াৰ যিটো প্ৰাকৃতিক পৰিৱেশ সঁচাই বহুত ভাল লাগিল, সেইকাৰণে অকণমান ৰৈ দিলোঁ। এতিয়া আকৌ যাওঁ, বেছি নাই আৰু অলপ গ'লে হাজো পাম। আহি পালোঁ হাজো আৰু পোনপ্ৰথমে মই আপোনাক এই ভিডিঅ'টোত দেখুৱাবলৈ লৈছোঁ কাছু। হাজোৰ মানে সকলোতকৈ বেছি পপুলাৰ বস্তু হৈছে কাছু। মই প্ৰথমে আপোনাক এই পুখুৰীটোত নামি যাই পেলাই দেখুৱাইছোঁ কাছু। ইয়াতে মানে কিবা খাব দিলে কাছুবিলাক ধুনীয়াকৈ আহি যায়। মই দেখাইছোঁ, এইটো হৈছে এটা খুব ডাঙৰ পুখুৰী হাজোত। পুখুৰীটো অলপ দেখাই দিছোঁ। এইটো হৈছে পুখুৰী আৰু ইয়াতে বহুত ডাঙৰ ডাঙৰ মাছ আছে, কাছু আছে। মই আপোনাক কাছু দেখুৱাইছোঁ। কাছু আহিব ইয়াত, মানে কিবা খাব দিলে কাছুটো ওপৰত খুব ধুনীয়াকৈ উঠি আহে। দেখা পাইছেনে? এইটো এটা কাছু, এইটো দেখা পাইছে? এইটো বম ডাঙৰ কাছু। ইয়াৰ মাথাটো হয় এনেকুৱা আৰু তলৰ ফালে বহুত ডাঙৰ, মানে কিবা খাব দিলে ধুনীয়াকৈ মানে এনেকৈ উঠি থাকে। ওচৰলৈকেও আহে অলপ যদি মানে খাব দিয়া বস্তু দিয়া যায়। কিবা খাব দিলে আহি যাব আৰু ওচৰলৈকে। মানুহ হাল্লা চাল্লা নহ'লে বঢ়িয়াকৈ আহে ওচৰলৈকে। কিবা খাব দিলেই হ'ল আৰু ইয়াত ধুনীয়াকৈ থাকে। আজি এটা আছে, মানে বেলেগ দিনত বহুত বেছি থাকে। আজি এটাই কাছু উঠিছে। কেতিয়াবা মাছ থাকে, বহুত মাছ মানে ইয়াতে দেখা পায়। আজি মাছ নাই, মানে আজি কাছু উঠিছে। এটা কাছু দেখা পালোঁ, ভাল লাগিল। বহুত বিৰাট ডাঙৰ। মোবাইলত আৰু আপুনি অলপ সৰু দেখা পাইছে, কিন্তু অৰিজিনেলি বহুত ডাঙৰ। চাই ভাল লাগে অৱশ্যে। মোবাইলতকৈ মানে ৰিয়েলত চাই বহুত বেছি ভাল লাগে। আপুনি যদি হাজো মন্দিৰৰ এই কাছু ডাইৰেক্ট দেখি পোৱা নাই, আহিব পাৰে, চাব পাৰে। আপুনি মোবাইলত চাই যেনেকুৱা ভাল পাইছে, যদি ডাইৰেক্ট আহি চাই না এটামান ভাল পাব। মোবাইলত বহুত সৰু দেখা পায়, কিন্তু অৰিজিনেলি বহুত ডাঙৰ। বহুত মানে মোটামুটি এইটো 100-150 বছৰমানৰ ওপৰত হ'ব। এতিয়া মই আপোনাক হয়গ্ৰীৱ মাধৱ মন্দিৰ দেখুৱাইছোঁ। এইটো হয়গ্ৰীৱ মাধৱ মন্দিৰৰ মেইন দুৱাৰ আৰু এনেকৈ একদম ওপৰলৈকে উঠি যাব পাৰি। মই দেখাইছোঁ ইয়াত মানে মানুহবিলাক আহি আছে, এইটো ৰাস্তাৰে খুব ওপৰলৈকে যাব পাৰি, কিন্তু মই ওপৰলৈকে নাযাওঁ। বহুত উঠিব লাগে আৰু মোৰ টাইম বেছি নাই, সেইকাৰণে এইটো মন্দিৰৰ ওপৰলৈকে নাযাওঁ। এয়াই আৰু এইটো মন্দিৰ। মাধৱ মন্দিৰটো মই আপোনাক ইয়াৰ পৰাই দেখাই দিলোঁ, কিন্তু মই আপোনাক কেদাৰ মন্দিৰটো একদম ওপৰলৈকে উঠি যাই পেলাই কেদাৰ মন্দিৰ দেখুৱাইছোঁ। এতিয়া বলক আমি কেদাৰ মন্দিৰ যাওঁ আৰু একদম ওপৰলৈকে যাই দেখুৱাইছোঁ। এই ঠাইখিনি কেদাৰ মন্দিৰ নাপাওঁতে পায়। খুব ধুনীয়া এটা প্ৰাকৃতিক পৰিৱেশ। ইয়াতে অকণমান ৰৈ দিলোঁ আৰু আমি সকলোৱে ফটো চটো উঠিলোঁ। বহুত ভাল লাগিল আৰু খুব ধুনীয়া এটা পৰিৱেশ। আহি পালোঁ কেদাৰ মন্দিৰ। এতিয়া কেদাৰ মন্দিৰৰ দুৱাৰমুখ পাইছোঁ। এতিয়া একদম চিৰিৰে একদম ওপৰলৈকে উঠি যাই আছোঁ। কেদাৰ মন্দিৰ ওপৰত আহি পালোঁ। এতিয়া মই আপোনাক কেদাৰ মন্দিৰটো খুব ধুনীয়াকৈ দেখাই আছোঁ। এইটো হৈছে মেইন কেদাৰ মন্দিৰৰ একদম ভিতৰত যোৱা দুৱাৰমুখটো। মই বাহিৰৰ পৰা কেদাৰ মন্দিৰৰ দুৱাৰমুখটো দেখোঁ, লিখা আছে শ্ৰী শ্ৰী কেদাৰ মন্দিৰ। আৰু এইটো হৈছে ভিতৰৰ ভাগ, মানে দুৱাৰমুখৰ পৰা আপুনি যদি সোমাই আহে ভিতৰৰ ভাগ এনেকৈ দেখা পাব। আৰু মেইন মন্দিৰটো মই দেখুৱাইছোঁ। এইটো হৈছে মেইন ভিতৰ ভাগ, একদম দুৱাৰমুখৰ পৰা দেখাই দিছোঁ আপোনাক। এতিয়া মই মেইন মন্দিৰটো দেখাই দি আছোঁ।
এইটো হৈছে কেদাৰ মন্দিৰ। মই আপোনাক খুব ধুনীয়াকৈ বাহিৰৰ পৰা দেখাই দিছোঁ, বহুত ওখ আছে। এইটোৱে কেদাৰ মন্দিৰ। দেখালোঁ আপোনাক কেদাৰ মন্দিৰ আৰু আগত দেখালোঁ মাধৱ মন্দিৰ। এতিয়া চিৰিৰে তললৈকে নামি লওঁ। এতিয়া আৰু জোতাযোৰ পিন্ধোঁ আৰু ঘৰত যাওঁ। এই ভিডিঅ'টোত মই হাজোৰ সকলোবিলাক বস্তু দেখাব নোৱাৰিলোঁ, কাৰণ মোৰ হাতত বহুত বেছি টাইম নাই। নেক্সট কেতিয়াবা আহিলে আপোনাক দেখাবলৈ চেষ্টা কৰিম। আৰু এই ভিডিঅ'টো যদি আপোনাৰ ভাল লাগিল, লাইক আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।